কষ্ট কষ্ট আৰু কষ্ট এই কষ্ট যেন জীৱনৰ এটা কম্পালসৰি সাবজেক্ট হৈ পৰিছে যিফালে যাওঁ সিফালে যেন কষ্ট য'ত যাওঁ তাতে যেন কষ্টই মোক আঁকোৱালি ধৰে মনত হয় সমগ্ৰ পৃথিৱী যেন দুখৰ সাগৰ এই সাগৰত মোক যেন পেলাই দিছে সাগৰত যেন ডুব গৈ 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 আছো কিন্তু তাৰ কোনো কুল কিনাৰা পোৱা নাই ভাব হয় এইটো কৰাৰ পিছত মোৰ আৰু কোনো দুখ কষ্ট নাথাকিব তথাপিও যেন মোৰ পিছন নেৰে কোনো না কোনো মাধ্যমত আহি মোৰ ওচৰত কেতিয়া এই দুখ কষ্টৰ পৰা মুক্তি পাওঁ মোৰ বন্ধু বান্ধৱী মোৰ ৰিলেটিভ মোৰ সকলো কিমান আনন্দত আছে কিমান সুখত আছে তেওঁলোকৰতো কোনো কষ্ট নাই যিমান কষ্ট মনত হয় অকল বিধাতাই মোকে দি পঠাইছে এই পৃথিৱীত নহয় বহুত হৈছে কিন্তু আৰু নহয় মুক্তিৰ পথ বাছি লৈছো নহয় খৰ এৰি গুচি যাম নহয় আত্মহত্যা কৰিম মুক্তি পাম এই স্বাৰ্থপৰ পৃথিৱীৰ পৰা শেষ কৰি দিম নিজৰ জীৱন আৰু তুমি তো এটা ছাগল তুমি জীৱনৰ অৰ্থ বুজা জানা জীৱন কি তুমি কি ভাবা কষ্ট কি তোমাৰ জীৱনতে অকল আৰু এই পৃথিৱীৰ 700 কোটি মানুহ কি সুখত আছে তুমি কোৱা নহয় কষ্ট তোমাৰ কম্পালসৰি সাবজেক্ট ওকে ৰাইট মই একসেপ্ট কৰিলো কিন্তু তুমি মনত ৰাখা আনন্দ আৰু সুখ মেইন সাবজেক্ট কেৱল মাত্ৰ তুমি পঢ়িব নাজানা যাৰ কাৰণে কঠিন লাগে সকলো সময়ত কোৱা নহয় বহুত কষ্ট বহুত দুখ কোৱা তোমাৰ কি সমস্যা দেউতাই বাইক কিনি দিয়া নাই গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিছে পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে ভাল সাৰ্ভিস পোৱা নাই তোমাৰ প্ৰিয় মানুহজন তোমাৰ মূল্য বুজা নাই নাকি এটা ডিএসএলআৰ কিনিব পৰা নাই চোৱা এইবোৰ কোনো কষ্টত নপৰে মইতো কওঁ তুমি সকলোতকৈ সুখী আছা আচলতে সমস্যা এই পৃথিৱী বা সমাজৰ নহয় সমস্যা নিজৰ তোমাৰ এবাৰ তোমাৰ চকুযোৰ মেলি চোৱা কিমান কষ্টত কিমান জ্বালা যন্ত্ৰণাত মানুহ জীৱনৰ লগত যুদ্ধ কৰি গৈ আছে আৰু ইয়াৰ তোমাৰতো ফুটপাতত শুই থাকিব লগা নহয় তোমাৰতো সেই ডাষ্টবিনৰ পেলনীয়া খাদ্য খাব লগা নহয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেই কুকুৰৰ নিচিনা কাম কৰি থাকিব লগা নহয় তেন্তে তুমি কিয় কলা সকলোতকৈ কষ্টত মই যে আছো চোৱা সকলোৰে জীৱনত দুখ কষ্ট থাকে সেই বুলি জীৱন যুদ্ধত হাৰ নামানিবা বিধাতাই কাকো দুৰ্ভাগ্য দি এই পৃথিৱীত পঠোৱা নাই দুৰ্ভাগ্যৰ কাৰণ আমি সকলোৱে যিটোৰ কাৰণে তুমি কষ্ট পাইছা সেইটো কাৰণ আগত বিচাৰি উলিওৱা তাৰ পিছত প্লেনিং কৰা কিভাৱে প্ৰস্তুতি নিলে কিভাৱে ৰিয়েক্ট কৰিলে সেই কষ্টৰ পৰা মুক্তি পাব পাৰি সৰু সৰু কাৰণবোৰক ইমান ডাঙৰ কৰি নাচাবা এই সুন্দৰ জীৱনটোক একটু উপভোগ কৰিবলৈ শিকা আৰু তুমি কলা নহয় তুমি আত্মহত্যা কৰিবা মই বিচাৰিয়ে নাপালো এটা কাৰণ কিয় তুমি আত্মহত্যা কৰিবা চোৱা তুমি যিসকল পাগল যিসকল মাথামুণ্ড যিসকল বেকুব সেই সকলে এই ধৰণৰ কথা কয় তুমিতো পাগল নহয় তুমিতো মাথামুণ্ড নহয় তুমিতো বেকুবো নহয় তেন্তে কিয় ভাই তোমাৰ মেৰুদণ্ড সোজা কৰা আৰু উঠি যোৱা হাতৰ মুঠি টাইট কৰা আৰু নামি যোৱা জীৱন যুদ্ধত মানিলো তোমাৰ জীৱনত কষ্ট বেছি সুখ কম কিন্তু জানা আনন্দ কৰাত কোনো ধৰণৰ কাৰণ নালাগে তোমাৰ ওচৰত আজি যিটো বৰ্তমান সেইটো লৈ জীয়াই থকাৰ চেষ্টা কৰা যিটো হৈ গৈছে সেইটো পাহৰি যোৱা যিটো হ'ব সেইটো পিছত ভাবিবা মই জানো সকলোৰে জীৱনত দুখ কষ্ট আহে কিন্তু এটা কথা মনত ৰাখিবা অন্ধকাৰ ৰাতিৰ পাছত এটা সুন্দৰ আৰ্লি মৰ্নিং পোৱা যায় ধুমুহা বতাহৰ পিছত ৰ'দৰ জিলিকনি সেই আকাশখন দেখিবলৈ পোৱা যায় থাকক না হাজাৰটা সমস্যা থাকক না হাজাৰটা কষ্ট কিন্তু এটাতো সুখৰ কাৰণ আছে তেন্তে সেইটোক লৈ জীৱনটো উপভোগ কৰিবলৈ চেষ্টা কৰা সময়ৰ লগে লগে এই পৃথিৱীত সকলো বস্তুই পৰিৱৰ্তন হৈ যায় সকলো সম্ভৱ এভৰিথিং ইজ পচিবল তুমি চেষ্টা কৰিলে সকলো সম্ভৱ বিকজ ইউ আৰ এ ছুপাৰ হিৰো লাইফ ক্ৰিয়েট 0.2 তৰফৰ পৰা মই আকমল মোৰ সম্পূৰ্ণ বিশ্বাস আছে অতি সোনকালে তোমাৰ জীৱনত সুখৰ পোহৰ বৈ যাব ভিডিঅ'টো শ্বেয়াৰ কৰা সেইসকলৰ ওচৰত যিসকলে কষ্টত আছে ডিপ্ৰেছনত ভুগিছে কোনে জানে এই ভিডিঅ'টোৰ পৰা তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন আহিব পাৰে এটা লাইক এটা আপোনাৰ মূল্যৱান কমেণ্টৰ লগত লাইফ ক্ৰিয়েট 0.2 চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব